নমস্কাৰ। আজি আপোনালোকক ক'বলৈ ওলাইছোঁ অংগদান বা দেহদান। দেহদান বা অংগদান আমাৰ মহৎ কাম হয়, আমি সকলোৱে জানো। আৰু বৰ্তমান সময়ত আমি অংগদান বা দেহদান কৰিলে আমাৰ অংগৰ দ্বাৰা কোনোবা নহয় কোনোবা এজন ব্যক্তি উপকৃত হ'ব পাৰে। যিহেতু আমাৰ মৃত্যুৰ পিছত আমাৰ শৰীৰটো জ্বলাই ছাই কৰি ধোঁৱাৰ লগত মিহলি কৰি মাটিৰ লগত মানে শেষ কৰি দিয়া হয়। গতিকে সেইটো নকৰি যদি আমি আমাৰ দেহটো দান কৰি দিওঁ বা আমাৰ অংগখিনি দান কৰি দিওঁ, তেতিয়াহ'লে আমাৰ সেই দেহটোৰ পৰা বা আমাৰ অংগৰ পৰা কোনোবা নহয় কোনোবা এজন ৰোগী ভাল হ'ব বা কোনোবা নহয় কোনোবা 2জন বা 3জন ডক্তৰ পঢ়ি থকা ছাত্ৰ ছাত্ৰী বা ৰিচাৰ্চ কৰি থকা কোনোবা এজন মানে মেডিকেল কলেজত আমাৰ দেহটোৱে বহুখিনি উপকৃত কৰিব তেওঁলোকক। যিহেতু আমাৰ অংগখিনি উলিয়াই দিব, তেওঁলোকে উলিয়াই সুৰক্ষিত কৰি ৰাখি দিব। কোনোবা নহয় কোনোবা এজনৰ দেহত সংস্থাপন কৰিব। তাৰপিছতে আমাৰ শৰীৰটো তেওঁলোকে ভালকৈ ৰাখি 2-3 দিন বা যিমান দিনৰ ভিতৰত পাৰে তেওঁলোকে আমাৰ শৰীৰটোৰ পৰা, আমাৰ মাংসপেশীৰ পৰা, আমাৰ ছালৰ পৰা, আমাৰ হাড়ৰ পৰা, যিকোনো ধৰণৰ বস্তুৰ পৰা তেওঁলোকে ৰিচাৰ্চ কৰিব পাৰিব। একেবাৰে শেষত আমি অমৰ বুলি ক'লেও ভুল নহ'ব। আমাৰ মৃত্যুৰ পিছতো আমাৰ এটা এটা অংগ কাৰোবাৰ দেহত সংস্থাপন হ'ব। আমাৰ এটা এটা দেহৰ একেবাৰে শেষ অংশ কংকালটো আমাৰ কোনোবা নহয় কোনোবা এখন মেডিকেল কলেজত, আমাৰ কংকালটোও ক'ৰবাত নহয় ক'ৰবাত থাকি যাব। গতিকে আমি মৃত্যু নহয়, আমি মৃত্যু নহওঁ। গতিকে এইটো এটা ভাল কাম, সকলোৱে কৰক। ইয়াক কৰিবলৈ বেছি দীঘলীয়া প্ৰচেছ নহয়, আপুনি আপোনাৰ মোবাইল বা কম্পিউটাৰৰ পৰাই কৰিব পাৰে। মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম। আৰু ইয়াৰ ক্ষেত্ৰত কৰিব হ'লে আপুনি দুটা ধৰণে কৰিব পাৰে, অংগদান দেহদান দুয়োটা। যদিহে আপুনি অকল অংগদান কৰিব বিচাৰে, তেতিয়াহ'লে আপুনি যিখন ফৰ্ম পাব, ফৰ্মখনত অংগদানৰ অংশ এটা পাব। অংগদান যদি অকল অংগদান কৰিব বিচাৰে তাত ক্লিক কৰিব, ৰাইট চিন মাৰিব। আৰু তেতিয়া দেহদানৰ যিটো অপশ্যন থাকিব, দেহদানত আপুনি সেইটো অপশ্যনটোত একো নকৰিব। তেতিয়া আপুনি অকল অংগখিনি দিয়া হ'ব। অংগখিনি দিয়াৰ পিছত ইয়াৰ মাজত আমাৰ মানুহখিনিৰ অকণমান খেলি মেলি এটা হৈ থাকে কি, যদি আমি অংগদান কৰোঁ, আমাৰ শৰীৰটো দ্বিতীয়বাৰ ঘৰৰ মানুহে ঘূৰাই নাপায় বা সৎকাৰ কৰিব নাপায়, তেনেকুৱা ধৰণৰ কথা নহয়। আপুনি যদি ঘৰৰ মানুহে আপোনাৰ দেহটো শেষকৃত্য বা সৎকাৰ কৰিব বিচাৰে বা আপুনি সেই সুবিধাকণ দি থৈ যাম বুলি ভাবে, তেতিয়াহ'লে আপুনি অকল অংগখিনি দান কৰক। অংগখিনি দান কৰিলে আপোনাৰ তেতিয়া আপুনি অংগখিনি দান কৰাৰ পিছত আপোনাৰ যেতিয়া মৃত্যু হ'ব, আমাৰ মৃত্যু হোৱাৰ পিছত আমাৰ ওচৰ চুবুৰীয়া যিখন আমাৰ হস্পিটেল থাকে, গভৰ্ণমেণ্ট হস্পিটেল থাকে, তাত আপোনাৰ ঘৰৰ মানুহক খবৰ কৰিব দিয়ক। আপোনাৰ যিখন এখন কাৰ্ড থাকিব, ডনাৰ কাৰ্ড, সেই কাৰ্ডখন লগত ৰাখিব। আৰু যেতিয়া আপোনাৰ মেডিকেলৰ মানুহ আহি নিৰ্দিষ্ট এটা সময়ৰ ভিতৰত আমাৰ অংগখিনি সক্ৰিয় হৈ থাকে সময়লৈকে, মৃত্যুৰ পিছতো, সেই সময়খিনিৰ ভিতৰত তেওঁলোকে আমাৰ শৰীৰটো লৈ গুচি যাব, আমাৰ মানে শটো লৈ গুচি যাব। মেডিকেলৰ মানুহে নিজে লৈ যাব। তেওঁলোকে আমাৰ যিখিনি অংগ আমি দান কৰি থৈছোঁ, সেই অংগখিনি, পাৰ্টিকুলাৰ অংগখিনি তেওঁলোকে চাৰ্জাৰী কৰি পেলাই উলিয়াই ৰাখিব। ৰাখি আকৌ সেই মানে যেনেকৈ পষ্টমৰ্টম কৰা মানুহখিনিক আকৌ ঘৰলৈ ঘূৰাই যায় মানে ডেড বডিটো, ঠিক তেনেকৈ আমাৰ শৰীৰটো তেওঁলোকে আহি পেলাই আমাৰ ঘৰৰ মানুহৰ হাতত দি যাব। তেতিয়া আমাৰ ঘৰৰ মানুহখিনিয়ে যিখিনি আমাৰ কৰিবলগীয়া সেইখিনি কৰিব পাৰে। নহ'লে যদি আপুনি কয় মোৰ সম্পূৰ্ণ শৰীৰটো মই দান কৰিছোঁ, তেতিয়াহ'লে সেই নিৰ্দিষ্ট সময়ৰ ভিতৰত আপুনি ওচৰৰ ঘৰৰ মানুহক কৈ থ'ব বা আপোনাৰ কাৰ্ডখন লগত ৰাখিব। তেতিয়া মেডিকেল বা ওচৰৰ হস্পিটেলৰ মানুহে যেনেকৈ পাৰে তেনেকৈ আপোনাৰ ডেড বডিটো লৈ গৈ তেওঁলোকে য'ত যেনেকৈ যি কৰিব লাগে, আপোনাৰ ঘৰৰ মানুহৰ লগত যিখিনি মেনুৱেলি কৰিবলগীয়া থাকে সেইখিনি কৰি তেওঁলোকে লৈ যাব। আৰু আপোনালোকৰ ঘৰৰ মানুহে ডেড বডিটো সেইখিনি সময়লৈকেহে পাব, যিখিনি সময়লৈকে আপোনালোকৰ ঘৰত থাকে। তাৰপিছত আৰু আপোনালোকৰ ডেড বডিটো আপোনালোকে বিচাৰিলে নাপাব তেতিয়া। কাৰণ যিজন মৃত্যু হৈছে তেওঁ নিজে লিখি থৈ গৈছে যে মোৰ ডেড বডিটো মানে মেডিকেলে বা গভৰ্ণমেণ্টে যেনেকৈ ব্যৱহাৰ কৰিব পাৰে বুলি। গতিকে সেইখিনিয়ে
কনফিউজ এটাই আমাৰ মানুহখিনিৰ, যদিহে আমি অংগদান কৰোঁ দেহটো আমি পাম নে নাপাম, ঠিক তেনেকুৱা এটা প্ৰশ্ন থাকে মানুহখিনিৰ, মই দেখি আছোঁ। গতিকে ময়ো এজন ডনাৰ হয়, মই দান কৰিছোঁ অলৰেডি। মই গোটেই অংগ দান কৰিলোঁ, অংগ আৰু বডি দুয়োটাই দান কৰিছোঁ। মোৰ কোনো বস্তু ঘৰৰ মানুহে নাপায়, আৰু যেতিয়াই মোৰ মৃত্যু হ'ব যিখিনি সময়লৈকে মই ঘৰৰ মানুহৰ কাষত থাকিম বা ঘৰৰ মানুহৰ ওচৰত থাকিম, সেই সময়খিনিলৈকেহে মোক পাব। যেতিয়াই লৈ যাব আহি মেডিকেলৰ মানুহ, তাৰপিছৰ পৰা মোৰ ঘৰৰ মানুহে মোৰ এটা অংশও নাপায়। গতিকে ঠিক তেনেকৈ আপুনিও কৰিব পাৰে। কেনেধৰণে কৰে সেইটো আপোনাৰ নিজৰ সিদ্ধান্ত। নহয় আপুনি অংগদান কৰিব পাৰে, নহয় আপুনি দেহদান কৰিব পাৰে। দেহদান কৰা মানে আপুনি অংগদানো কৰা হ'ল, দুয়োটাই কৰিব পাৰে। আৰু যদিহে নহয় মই অংগদান কৰোঁ, তেতিয়াহ'লে আপুনি অংগদান কৰিব পাৰে। দেহদান নকৰিলে দেহদানত আপুনি ৰাইট চিন নামাৰিব। একেবাৰে সহজ, আপুনি 10 টকাও খৰচ কৰিব নালাগে ইয়াৰ কাৰণে। আপুনি কাৰো ওচৰলৈ যাবও নালাগে। আপুনি নিজৰ মোবাইলত নাইবা লেপটপত আপুনি ঘৰতে বহি এইখিনি কৰিব পাৰিব। অতিকৈ সহজ হয়। আপুনি অনলাইন ফৰ্ম এখন যিখন ফৰ্ম তাত পোৱা যায়, সেই ফৰ্মখন মই ইয়াত দি দিম, আৰু ডেছক্ৰিপশ্যনত মই লিংকটো দি দিম। আৰু ইয়াৰ পিছতে আৰু সহজৰ কাৰণে আমাৰ যিজন নটৰ যিজন মেনেজাৰ হয়, এডমিন মেনেজাৰজন, মই তেওঁৰ নম্বৰো মই ডেছক্ৰিপশ্যনত দি দিম। আপুনি যেতিয়াই মেইল আইডিটো দি পেলাই আপোনাৰ ছাইটটোত গৈ আপুনি ৰেজিষ্ট্ৰেশ্যন কৰিব, তেতিয়াই আপোনাৰ তেওঁ তাত পাই যায়। আৰু পাই যোৱাৰ লগে লগে আপুনি যদি কিবা কাৰণত, আমাৰ গভৰ্ণমেণ্টৰ ৱেবছাইট হয় এইটো, গতিকে অলপ পলম হয়, বহুত ঢিলা হয় ৱেবছাইটটো খুলিবলৈ কাৰণে। কেতিয়াবা বহুত সময় লাগি যায় আৰু কেতিয়াবা বহুত সোনকালে খোল খাই যায়। গতিকে যদিহে খুলিবলৈ আপুনি অসুবিধা পায়, তেতিয়াহ'লে আপুনি তেওঁক ফোন কৰিব পাৰে, আৰু আপোনাৰ মেইল আইডিটো কৈ দিলে আপোনাৰ মেইল আইডিটো তেওঁ চাই পেলাই তাতে আকৌ আপোনাক নতুনকৈ পাছপৰ্ট ক্ৰিয়েট কৰি পেলাই দি দিব। তেতিয়া আপুনি সহজভাৱে আপোনাৰ তাত আপুনি মানে লিংকটোত পাছপৰ্টটো মাৰি আপোনাৰ ৱেবছাইটটো খুলিব পাৰিব। ৱেবছাইটটো খুলিয়ে আপুনি লগে লগে আপোনাৰ কামখিনি ফৰ্মখন ফিল আপ কৰি পেলাই জমা দিয়াৰ পিছতে তাত এটা ওপৰফালে ফৰ্মখনৰ ওপৰফালে অপশ্যন এটা আহিব যে আপুনি ই ডনাৰ কাৰ্ড বুলি এটা অপশ্যন থাকিব। তাত আপুনি পিছদিনাখন আপোনাৰ তাত এটা মেইল আহিব, কনফাৰ্মেশ্যন মেইল আহিব ছাবমিট হোৱাৰ পিছত। আৰু যেতিয়া পিছদিনাখন 24 ঘণ্টাৰ ভিতৰত তেওঁলোকে একচেপ্ট কৰে, যেতিয়া পিছদিনাখন আপোনাৰ হাতলৈ এটা মেইল আহিব যে আপোনাৰ ফৰ্মখন একচেপ্ট কৰা হৈছে, তেতিয়া আপুনি আকৌ সেই লিংকটোত গৈ একেটা পাছৱৰ্ডতে খুলি পেলাই চাব পাৰে। চালেই তেতিয়া আপুনি তাত পাব সেই ওপৰফালে আপোনাৰ ডনাৰ কাৰ্ডখন তাত জেনেৰেট হৈ গৈছে, আৰু সেইখন আপুনি PDF ফাইল কৰি ৰাখিব পাৰে বা তাক আপুনি প্ৰিণ্ট কৰি ৰাখিব পাৰে, যেনেকৈ ৰাখে আপোনাৰ কথা। তাৰপিছতে 2-3 মাহৰ ভিতৰত আপোনাৰ ঘৰলৈ এখন কালাৰ প্ৰিণ্টেড এখন কাৰ্ড আহিব, যিখন আপোনাৰ গভৰ্ণমেণ্টৰ ফালৰ পৰা, যিখন নিউ দিল্লীৰ অফিচৰ পৰা পঠাব, সেইখন পোষ্টযোগে আহিব। আৰু সেইখন নাহিলেও আপোনাৰ হাতত যিখন এই PDF ফাইলৰ পৰা যিখন আহিব, সেইখনেদি আপুনি কাম চলাব পাৰে, বা আপোনাৰ সেইখনেদিও কাম চলি যাব। গোটেইখিনি তথ্য তাতেই আছে। গতিকে ভাবোঁ সকলোৱে ভিডিঅ'টো চাই উপকৃত হ'ব। আৰু যদিহে কিবা কনফিউজ থাকে, কিবা অসুবিধা থাকে, মোক জনাব। মোৰ ফেচবুকত নহয়, মোক ইয়াত কমেণ্টত হ'লেও জনাব। মই যিমানখিনি পাৰোঁ মই সহায় কৰিম। মই কৰিও দিছোঁ, আৰু এজনক মই কৰি দিলোঁ মোৰ ফালৰ পৰা, মোৰ থ্ৰুৰেদিয়ে কৰি দিলোঁ। আৰু যদি কোনোবাই কৰিব বিচাৰে, তেতিয়াহ'লে মোৰ লগত যোগাযোগ কৰিলেও হ'ব, নাইবা আপুনি নিজে লিংকত গৈ ধুনীয়াকৈ কৰিব পাৰিব। একেবাৰে সহজ হয়, বেছি ডাঙৰ কাম নহয়। আশা কৰোঁ সকলোৱে কৰিব এই কামটো। ধন্যবাদ।